পুনৰ এবাৰ আপোনালোকক মোৰ চেনেলত স্বাগতম জনাইছোঁ। আপোনালোকে চাইছে আছামিজ গোপাল ব্লগছ। আজি মই আপোনালোকৰ পৰা আৰু নতুন ভিডিঅ' লৈ আনিছোঁ। চাওকচোন মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে। যদিহে ভাল পালে এটা লাইক কৰি তেতিয়া মই গম পাই যাম আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। তেতিয়া মই আৰু এনেকুৱা পাৰ্ট বাই পাৰ্ট মই এনেকুৱা কাৰ্টুন লৈ আনিম আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি দিয়ক। আৰু লগতে আপোনালোকৰ মোবাইলতে কাষতে যে আছে ছাবস্ক্ৰাইব বুটামটো তাক ক্লিক কৰি পেলাই বেল আইকন প্ৰেছ কৰি দিয়ক। তাৰপিছত অলপ ক্লিক কৰি দিয়ক যাতে আমি যদি নতুন নতুন ভিডিঅ' দিওঁ আপোনালোকে সেইটো ভিডিঅ' আগতেই পাই যায়। এতিয়া হওক আমি কাৰ্টুনটো ষ্টাৰ্ট কৰোঁ। ঐ উঠ, নতুন স্কুলত নাম লগাবৰ কাৰণে তই ইণ্টাৰভিউ দিব লাগিব নহয়। আজি 10টা বজাত মাতিছে, উঠ। ঐ উঠ থাক, মায়ে গম পালে কিন্তু পিটিব আকৌ, গম পাবি। এই দাদা তুমি বৰ অশান্তি কৰা দেই। মোৰ পুৰণা স্কুলখনে ভাল আছিল, আকৌ নতুন স্কুলত এইবোৰ কি নাম লগাব লাগে? পুৰণা স্কুলততো 1 to 9 হয়। 1 to 9 কি হ'ল? তুমি ধুনীয়াকৈ পইচা দি ঘৰে দেখোন স্কুল এটা বনাই দিব পাৰা। হেৰ' স্কুল ঘৰ বনাব নোৱাৰি। তোৰ যিখন স্কুলত মই নাম লগাব গৈছোঁ ন, ধুনীয়াকৈ ইণ্টাৰভিউটো দিবি। বহুত ডাঙৰ স্কুল হয়, ধুনীয়াকৈ তাত পঢ়ি পেলাই বহুত ডাঙৰ মানুহ হ'ব পাৰিবি। হয় নেকি? ঠিক আছে, মই তাতে পঢ়িম বাৰু। ঠিক আছে, আজি যদি মই সেইখন স্কুলত যদি ইণ্টাৰভিউত ভালকৈ নিদি যদি মই এডমিশ্যন নাপাওঁ নহয়, চাবা মই মোৰ নাম সলাই দিম। এই নালাগে, এইবোৰ অদৰকাৰী আকৌ নামকৰণৰ এইবোৰ কৰিব নাই আকৌ। এইবোৰ থাকক, তোৰ নাম যি আছে সেইটোৱে ভাল। কি হ'ল ঐ তোৰ আকৌ এতিয়া? জল্দি কৰ, দেৰি হ'লে মায়ে পিটিব আকৌ। দিয়া না তুমি মোক কোচত লোৱা। হা? কি? এই নোৱাৰে, তই ইমান গধুৰ মানুহটো। মই গম পাইছিলে তুমি যে মই কোৱা কামটো নকৰা। মই জানো নহয়, চিলিণ্ডাৰ এটাকে দাঙিব নোৱাৰে ভালকৈ, মোক কি দাঙিবা? হে? মই চিলিণ্ডাৰ দাঙিব নোৱাৰা কথাটো কেতিয়া গম পালে? ৰাম, দুয়োটাই মানে একদম লেজি মেন আৰু দেই। ইমান দেৰি কৰে, 10টা বজাতে মাতিছিলে, 10টা বাজো আৰু এতিয়া কি হ'ব? অ' মা মই ৰেডি, ব'লা। ইণ্টাৰভিউ ভালকৈ দিবি আকৌ, যাতে এইখন স্কুলত এডমিশ্যন হৈ যায়। অ' মা মই একদম ভাবি লৈছোঁ, যদিহে মোৰ এইখন স্কুলত যদি এডমিশ্যন নহয় মই নিজৰ নাম সলাই দিম। এই নালাগে, মই কেইবাৰ কম হা, এইবোৰ নামকৰণ এইবোৰ আকৌ এইবোৰ পেণ্ডেল চেণ্ডেল দিব লাগিব না, আকৌ নতুন নাম কৰি লগাইছোঁ বুলি, আকৌ এগাল মানুহ মাতে মানে কিমান খৰচ হ'ব। এই নালাগে, যিটো নাম আছে সেইটোৱে ভাল। হয় শুনিছে নাই, ই এটা এম লৈহে কৈছে কিবা কথাটো। আপুনি যে ইমান চিৰিয়াছলি লৈছে, কি আকৌ এইবোৰ নামকৰণ এইবোৰ পেঞ্চিল লাগিব, ইমান চিপচ কিয়হে আপুনি? সি এম এটা লৈহে ইণ্টাৰভিউটো দিব, তেতিয়াহে তাৰ ইণ্টাৰভিউটো ভাল হ'ব। সেইখিনি কথা বুজি পায় নেকি আপুনি? আৰু কি যে হ'ব নহয় আপোনাৰ। চাওঁ সোনকালে গাড়ী লওক, 10টা বাজিলে, ইমান লেজি নহয় আপোনালোক। তই মানে মই এনেহে কৈছিলি, ৰাম তই মানে দিনটো মানে এবাৰ হ'লেও মানে তই মোক তোৰ মাৰ পৰা মানে মোক গালি এটা হ'লেও খোৱাবি মানে। এই দেউতা ইমান খং কৰিব নালাগে, ইণ্টাৰভিউ দিবই গৈছোঁ, অলপ শান্ত সুস্থই কথা ক'বাচোন। মাক লগাই দিম আকৌ, গম পাই যাবা। অ' বোলে আহিছেনে? নে আকৌ এনেই তাক ধমকি দি আছে? হৰি কি হ'লে ইমান হাঁহি আছে? ইমান দেৰিকৈ পোৱালি স্কুলখন, গাড়ীখন কি ঘোঁৰা গাড়ী নিচিনা চলাই আছিলে? অলপ স্পীডত চলাবলৈ নেকি? দেখিছে নাই কিমান মানুহ গোট খাই গ'ল এতিয়া? এতিয়া নামটো চাগে লিখাই আছে চাগে তাত আকৌ নতুনকৈ। এতিয়া আকৌ লাইন পাতি আকৌ ইমান দেৰি লাইন পাতিবলৈ উঠিছে নে কিমান গাল ল'ৰা আহিছে? আপুনি আৰু গাড়ী চাড়ীবোৰ আৰু কি ক'ব? সঁচাকৈ মা এই পাপাই ইমান শ্ল' কিন্তু গাড়ীখন চলাইছিলে নহয়, কি যে হ'ব? মইতো আগৰ পৰাই কৈছোঁ এইখন গাড়ী বিক্ৰী পেলাই নতুন গাড়ীখন লওক। ইমান ডাঙৰ গাড়ী আছে যেনে অ'ডি মাৰ্চিডিজ। হেই অ'ডি মাৰ্চিডিজ কিনিবলৈ ইমান পইচা নাই নহয় মোৰ ওচৰত। কিমান দামী বুলি ভাবিছ হে? এইখন যিকেইখন গাড়ী আছে সেইখনেই ভাল বুজিছ। দেখিছ নাই কেনেকুৱা মজা য়েল্ল' কালাৰ গাড়ী? হা ক'ত দেখিছ ইমান ধুনীয়া গাড়ী? তোক একদম অ'ডি মাৰ্চিডিজে লাগে, যিটো ভাষা মুখতে নুফুটে। কি এখন অ'ডি নে ফ'ডি এখন? ইমান দামী গাড়ী লৈ নেকি কোনোবাই? ধেইত কেইদিনলৈ চলিব? খুব বেছি 4 বছৰমান চলিব চাগে। এইখন দেখিছ নে কিমান বছৰ চলিছে? 10 বছৰ পাৰ হৈ গ'ল বুজিছ। ই হামাৰে জমানে কা কাৰ হে। হৰি হামাৰে জমানে কা কাৰ। হয় দিয়ক, একদম থ আপোনাৰ ফুটনি। ল'ৰাই ঠিকেই কৈছে, গাড়ীখন কিনক। ইমান লাহে যায় গাড়ীখন, 30ত চলে কিবা 10ত যোৱা নিচিনাহে লাগে। একদম মানে ব'লক এতিয়া। মই কিয় হাঁহিছিলোঁ জানে? ই নহয়
গাড়ীত উঠি আহোঁতে কোচত বহি আছিলে বেয়া হাঁহি উঠিছিলে মোৰ সেইটো কাৰণে হাঁহিলোঁ আহিছেনে এতিয়া আপোনাৰ কাৰণে আমি আকৌ দেৰিলৈকে ৰখি দিব নোৱাৰোঁ নহয় এনেই নিজিমে আমাকো এতিয়া নিজিমে দিব আপুনি এই গৈছিলোঁ ভাই ইমান কিয় কালি পৰা দাদা আপুনি ল'ৰাকে সোমাই দিয়ক আমি নামটো লিখুৱাই পেলাই আমি ইণ্টাৰভিউ কৰিবলৈ পঠিয়াই দিম বাৰু ঠিক আছে আমি গৈ আছোঁ আমাৰ মানে আমি ল'ৰা পঠিয়াইছোঁ ৰ'ব ভাইটি ভালনে কি নাম তোমাৰ ছাৰ ভাল ভাল মোৰ নামটো কি জানেনে হে নাজানো কাৰণে সুধিছোঁ কোৱা আকৌ ইমান লাজ কৰিছা যে সেয়েহে ছাৰ মোৰ নামটো হৰখত আকৌ হৰখত যে মই হৰখত শইকীয়া মই কি মজাকে ক্ৰিকেট খেলোঁ সেইটো কাৰণে মানুহে এনে ক'ব গ'লে মই এম এছ ধোনী বুলিও কয় মানে ছটা এম এছ ধোনী বুলি কয় মোক হয় নেকি ঠিক আছে বাৰু তোমাৰ নামটো বাৰু মই লিখিলোঁ এতিয়া মই তোমাৰ চিঠি এখন দিম সেই চিঠি নহয় মানে কাগজ এখন দিম মানে সেই কাগজখন তুমি মাক দেউতাকে দেখাবা তেতিয়া মাক দেউতাকে তোমাক এই জেগাটোলৈ লৈ যাব বাৰু আমাৰ স্কুল আমাৰ এৰিয়াটোতে আছে বাৰু মানে আমাৰ ফিল্ডখনতে আছে সেই তাতে তুমি ধুনীয়াকৈ ইণ্টাৰভিউটো দিবা দেই অ'কে ছাৰ ল'ৰাটো বেলেগ জমনি কি হ'ল একদম হাঁহি আহিছ যে কিবা সুধিলে তই কিবা কৰিব পাৰিলি নেকি বেলেগ ভাল কথা আছে যদি ক'ব পাৰিলি মা মোক ইণ্টাৰভিউ লোৱা এতিয়ালৈকে মোৰ নামটোৱে সুধিছিলে মোৰ নিজৰ নামটো কৈ দিলোঁ তাৰপিছত মই হিষ্টৰী কৈ দিলোঁ মানে মোক যে লগৰ কেইটামানে যে মই এম এছ ধোনী বুলি কয় তাৰপিছত মই কৈ দিলোঁ মোৰ এই দুটা নাম আছে মানে এই মানুহজনে ক'লে হয় নেকি ঠিক আছে বাৰু তোমাৰ আচল নামটো লিখিছোঁ মানে এইটো মই ইণ্টাৰভিউ ভাবিয়ে মই মানে কৈ দিলোঁ আৰু যদি ইণ্টাৰভিউ বুলি যদি মালিকো ভাবিছে তেনেহ'লে ইণ্টাৰভিউ একদম ঢাকা আছে হয় নেকি ঠিক আছে বাৰু তেনেহ'লে ঠিকে আছে বাৰু ব'ল এতিয়া ছেকেণ্ড ইণ্টাৰভিউটো দিব যাবি এতিয়া ভালকৈ দিবি দেই যা এতিয়ালৈকে বাৰু ল'ৰা কেইটামানৰ ল'লোঁ বাৰু এতিয়ালৈকে ইমানো বেয়া কোৱা নাই বাৰু চাওঁচোন এতিয়া নেক্সটটোৱে কি কয় অ'কে নেক্সট ছাৰ মই নেক্সট ভাইটি তোমাৰ নামটো এবাৰ ক'বাচোন ছাৰ হৰখত এই হৰখত যে আমাৰ চবে যে হৰখত বুলি কয় মই হৰখত শইকীয়া হে হয়নে ঠিক আছে বাৰু তুমি এতিয়া কোৱাচোন 4বিধ ফল মূলৰ নাম কোৱাচোন হয় নেকি ছাৰ মোৰ কাৰণে এটা ইজি কুৱেশ্যন হয় ৰ'ব মই আপোনাক কৈছোঁ ফাৰ্ষ্টতে হ'ব আপোনাৰ আম হৈছে ফলৰ ৰজা আৰু ছেকেণ্ডতে হৈছে আপেল 2 নম্বৰ হৈছে আপেল ৰঙা যে আপেলটো যে সেইটো তাৰপিছত 3 নম্বৰতে হৈছে কল এইটো যে বাকলি যে এইটো হালধীয়া যে আৰু 4 নম্বৰটো হৈছে আপোনাৰ ৰ'ব 4 নম্বৰ হৈছে আঙুৰ একদম যে পুৰা যে পৰতে যে জুম মাৰি থাকে যে সেইটো আঙুৰ সেউজীয়া খাই মজা লাগে কিন্তু গুড ভেৰি গুড এতিয়া মোৰ ছেকেণ্ডতে কোৱা তুমি 4টা যিকোনো ৰঙৰ নাম কোৱা তুমি যি 4টা ৰং ভাল পোৱা সেই 4টা ৰঙৰে নাম কৈ দিয়াচোন হয় নেকি ছাৰ এই মোৰ কাৰণে এইটো একদম ইজি কুৱেশ্যন হয় ৰ'ব মই কৈছোঁ 1 নম্বৰতে হৈছে বগা ছেকেণ্ডতে হৈছে নীলা তাৰপিছত ৰঙা সেউজীয়া হালধীয়া সোণফিৰা তাৰপিছত এই বহুত ৰং ঠিক আছে হ'ব বাৰু দেই তোমাৰ ইণ্টাৰভিউ এতিয়া খতম হৈছে কাইলৈ ৰিজাল্ট ল'ব আহি যাবা দেই কাইলৈ তোমাৰ মা দেউতা চাগে গম পাব চাগে কেইটা বজাত দিব ৰিজাল্ট তুমি আহি যাবা দেই তোমাৰ এইটো ভালে হৈছে বাৰু অ'কে ছাৰ ছাৰ আপোনাক কথা এটা সুধোঁ এই মানে কাষলৈ যে এইটো যে ৰুমটো যে এইটো আপোনাৰ প্ৰধান শিক্ষকৰ ৰুম হয় নেকি হয় কিয় থেংক ইউ ছাৰ মই আপোনাক কথা এটা কোৱা বেয়া আহিব নেকি বাৰু ভাইটি তুমি কোননো কিবা ক'ব বিচাৰিছিলা ইণ্টাৰভিউ দিলা নে ছাৰ মই নিজৰ ইণ্টাৰভিউ একদম পুৰা মজাকৈ দিছোঁ একদম দুটা প্ৰশ্ন সুধিছে মই একদম পুৰা ধুনীয়াকৈ কৈ দিছোঁ দেই আপুনি এতিয়া মোক এইখন স্কুলত আৰু ছিটটো দিব বুলি আশা ৰাখিলে আৰু দেই মই ধুনীয়াকৈ একদম পৰীক্ষা দিছোঁ ছিটটো দিব আকৌ দেই আহিছোঁ দেই ছাৰ আহিছোঁ ছাৰ হে বৰুৱা ল'ৰা দুইখন বেলেগ জমনি ইণ্টাৰভিউ কেনেকুৱা দিলে এতিয়া ছাৰ নক'বা আৰু দেই একদম বেলেগ জমাই পেলাই দিছিলে দেই পৰীক্ষাটো মানে ইমানো এটা বেয়াকৈ কোৱা নাই মোৰ ওচৰতে ল'ৰাটো জমনি আৰু দেই ইণ্টাৰভিউ মই ভালেই দিছে বাৰু বেয়া হোৱা নাই